सानजा सान्थिपुराव जेजेएमनि दै जगायनायखौ लोंनो मोनाखै। उदालगुरि जिल्लानि सिङाव थानाय बिटिआरनि भैरबकुन्द बियाबनि बेन्दोङाव थानाय सानजा सान्थिपुराव गंसे जेजेएम बिथांखिजों फसंजानाय दै जगायग्रा बरिंआ फसंजानायनिफ्रायनो दिनैसिम रायजो राजाफोरखौ दै लोंहोनो हायाखै। दै दंबाबो दै बोखोग्रा मटरा गोदाननिफ्रायनो गाज्रि जानानै दङ आरो मोजाङै बानायनानै होआखै। रायजो राजाफोरा दिनै बारग' मन्त्रि रिहन दैमारिखौ लिंहरनानै दुखु फोरमायो आरो दै मोनलोंनायनि राहा खालामनायाव हेफाजाब होनो खावलायो। रिहन दैमारिया खौरांनि गेजेरजों मा बिबुंथि होदों फै जों मिथिनानै लानि। খোৱাপানী আঁচনি নিৰ্মাণ কৰিছিলে আৰু ৰাইজে মোক তেওঁলোকে জনাইছিল যে কেইদিনমান পানী পোৱাৰ পিছত আৰু ৰাইজে পানী পোৱা নাই, মেচিনবিলাক বেয়া হৈ থাকে। তেওঁলোকে বহুতবাৰ বিভাগীয় কৰ্তৃপক্ষক জনাইছে, ঠিকাদাৰক জনাইছে, তৎসত্ত্বেও যিখিনি বেয়া হৈছে তেওঁলোকে কৰি দিয়া নাই। সেইকাৰণে তেওঁলোকে মোক জনালে। আজি মই আহিছোঁ চাবৰ কাৰণে। হয়, তাত যিটো মই চাই দেখিলোঁ য'ত 15,000 টেংকি হ'ব লাগে, সেইটো এটা সমস্যা আছে। তাৰপিছত ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত যিমানখিনি ইয়াত যি টেকনিকেলি যিখিনি মেচিন দিয়াৰ ব্যৱস্থা কৰিছে, সেই মেচিনটো একদম নিম্নমানৰ, যাৰ কাৰণে খুব সোনকালে বেয়া হৈ থাকে। তো সেই কথাটো মই আজি চালোঁ, মই নিজেই চালোঁ। যথেষ্ট নিম্নমানৰ সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিছে আৰু সেইকাৰণে মই ৰাইজক আশ্বস্ত কৰিছোঁ যে আমাৰ বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেতৰ লগত মই কথা পাতিম আৰু সেইটো ঠিক কৰি দিয়াৰ ব্যৱস্থাটো মই কৰি দিম বুলি তেওঁলোকক কৈছোঁ। কাৰণ এইটো অঞ্চলত একদম খোৱাপানীৰ বহুত ডাঙৰ সমস্যা আৰু সেইকাৰণে মই মন্ত্ৰী থকা সময়তে ইয়াত খোৱাপানীৰ ব্যৱস্থাটো মই কৰি দিছিলোঁ। তো মই আশা ৰাখিম বিভাগীয় কৰ্তৃপক্ষই সেইখিনি দায়িত্ব ল'ব আৰু ৰাইজক বিশুদ্ধ খোৱাপানী দিয়াৰ ব্যৱস্থাটো কৰিব। ইয়াৰ উপৰিও মই এইখন গাঁৱত আজি আহি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। ইয়াত দেখা পালোঁ তেওঁলোকে বহুত কমপ্লেইন কৰিছে PMI ঘৰবিলাক, যে এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ, এই চৰকাৰ দিনত যথেষ্ট ঘৰবিলাক আহিছিলে, কিন্তু প্ৰতিটো বেনিফিচিয়াৰী ঘৰটো আমি দেখা পালোঁ যে সকলোখিনি প্ৰায় ইনকমপ্লিট, একদম কমপ্লিট হোৱা নাই। গতিকে মই ৰাইজক অনুৰোধ কৰিছোঁ গোটেই বেনিফিচিয়াৰী লিষ্টটো দিবৰ কাৰণে, আৰু সেই বিষয়ে মই কৰ্তৃপক্ষৰ লগত আলোচনা কৰিম। আমাৰ উপায়ুক্ত ডাঙৰীয়াৰ লগত মই কথা পাতিম যাতে সোনকালে তেওঁলোকৰ ঘৰটো যাতে বনাই দিয়ে। কাৰণ দুখীয়া মানুহ তেওঁলোকে চৰকাৰী ঘৰ এটা পাইছে, যেনে তেনে মই সোমাই থাকিব পাৰিম, আশ্ৰয় এটা মই পাম, কিন্তু সেইখিনি আমাৰ যিসকল VCDC চেয়াৰমেন, যিসকল মেম্বাৰসকল আছে, যিসকলে কনষ্ট্ৰাকশ্যন কৰিছে, তেওঁলোকে সেইখিনি দায়িত্বটো লোৱা নাই। গতিকে এইবিলাক সমস্যাটো ইয়াত আছে। যিখিনি পাৰোঁ আমি চেষ্টা কৰিম এই সমস্যাবিলাক সমাধান কৰি দিবৰ কাৰণে।